শীতকালত আপোনাৰ ছালৰ উজ্জ্বলতা হ্ৰাস পায় নেকি? শীতকালত ছাল কিদৰে সতেজ কৰি ৰাখিব? খাদ্যৰ তালিকাত কি খাদ্য অন্তৰ্ভুক্ত কৰিব? গৰমৰ তুলনাত ঠাণ্ডাৰ দিনত মানুহৰ শৰীৰটোত নানান সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত অন্যতম এক সমস্যা হৈছে শুকান ছালৰ সমস্যা। উষ্ণতা আৰু আৰ্দ্ৰতাৰ ঋতুগত তাৰতম্যই ছালখনক বহু বেছিকৈ ক্ষতি কৰিব পাৰে। এই সময়ছোৱাত শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মূলতে খাদ্যত বহু সচেতন হ'ব লাগে। শীতকালৰ শুকান ছালৰ সৈতে যুঁজিবলৈ আপুনি খাবলগীয়া বিভিন্ন খাদ্যবোৰ হৈছে তিয়ঁহ। তিয়ঁহত যথেষ্ট পৰিমাণে পানী থাকে। শৰীৰটো হাইড্ৰেটেড হৈ থকাত ই যথেষ্ট পৰিমাণে সহায় কৰে, যাৰ ফলত আপোনাৰ ছালখনেও আৰ্দ্ৰতা লাভ কৰে। তিয়ঁহত চিলিকা নামৰ এবিধ ভিটামিন পোৱা যায়, যিয়ে ছালৰ আৰ্দ্ৰতা আৰু কোমলতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। পালেং শাক। পালেং শাকত এ আৰু চি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। এই দুই ভিটামিনে ছালক পুষ্টি যোগান ধৰা কোলাজেন প্ৰস্তুত কৰাত সহায় কৰে। সেয়েহে ছালখনক সুস্থ কৰি ৰখাত পালেং শাকৰ গুৰুত্ব যথেষ্ট বেছি। শীতকালত যথেষ্ট পৰিমাণে শাক পাচলি উপলব্ধ হয়। ঠাণ্ডাৰ দিনত পালেঙৰ লগতে আন শাক পাচলিবোৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু সুস্থ হৈ থাকিব লাগে। মিঠা আলু। শীতকালীন আহাৰৰ তালিকাত সন্নিৱিষ্ট এবিধ অন্যতম খাদ্য হৈছে মিঠা আলু। মিঠা আলুত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন এ আমাৰ ছালৰ স্বাস্থ্যৰ বাবে খুবেই প্ৰয়োজনীয়। ইয়াত ৰেটিনইড আৰু কেৰটিনইড থাকে, যি শুকান ছালৰ চিকিৎসাৰ এক অন্যতম উপাদান। সূৰ্যমুখী ফুলৰ বীজ। সূৰ্যমুখী ফুলৰ বীজ ভিটামিন এৰ এক সমৃদ্ধ উৎস। আমাৰ সকলোৰে জ্ঞাত যে ছাল মসৃণ ৰখাত ভিটামিন এৰ ভূমিকা অপৰিসীম। ভিটামিন এ হাইড্ৰেশ্যনৰ বাবে ছালৰ আৱৰণ শক্তিশালী কৰি ৰাখে। এই ফুলৰ বীজত চেলেনিয়াম থাকে, যি ছালৰ সংক্ৰমণ প্ৰতিহত কৰাত সহায় কৰে। আনহাতে ইয়াত থকা omega-6 ফেটি এচিডে ছালৰ সুস্থ বিকাশত অৰিহণা যোগায়। কণী। কণীবোৰ পুষ্টিৰে ভৰপূৰ। কণীত থকা ভিটামিন B5, ভিটামিন এ আৰু ই ছালৰ বাবে অতি প্ৰয়োজনীয়। কণীয়ে সঠিক ছালৰ কাৰ্যক্ষমতা আৰু বাধা প্ৰতিৰক্ষা বজাই ৰাখে। কণীত থকা প্ৰদাহ আৰু ভিটামিন ডিয়ে ছালখন অধিক উজ্জ্বল কৰাত সহায় কৰে। আখৰোট। আলফা লিনোলেনিক এচিড হৈছে এক উদ্ভিদ আধাৰিত omega-3 ফেটি এচিড। এই এচিড আখৰোটত প্ৰচুৰ পৰিমাণে থাকে। ই ছালৰ আৰ্দ্ৰতা বজাই ৰাখি ছালৰ কোষবোৰ ৰক্ষা কৰি ছালৰ আৱৰণ উন্নত কৰাত সহায় কৰে। আখৰোটত আন বাদামৰ তুলনাত প্ৰায় দুগুণ এণ্টি অক্সিডেণ্ট থাকে, যিয়ে ছালৰ বয়স বৃদ্ধি আৰু মুক্ত ৰেডিকেল ক্ষতি প্ৰতিহত কৰাত সহায় কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।